हेलो ভিউয়াৰ্স পাকঘৰ ৰেচিপি লৈ আপোনালোকক স্বাগতম জনাইছো। আজি লোকেল চিকেনৰ খুব সহজতে বনাব পৰা এটা ৰেচিপি এটা লৈ আহিছো। সহজতে বনাম কিন্তু এটো খাবলৈ খুবেই ভাল হয়। তেনেহলে আহকচোন ইয়াতে কি দিছো তাকে চাই লওঁ। চিকেনখিনি খুব ভালকৈ ধুই লৈছো। এতিয়া ইয়াতে দিছো মই হালধি গুৰি 1 চামুচ। তাৰ পিছত দিছো জিৰা গুৰি, আধা চামুচ গৰম মছলা, তাৰ পিছত দিছো কাশ্মীৰী মিৰ্চ পাউডাৰ, তাৰ পিছত দিছো ধনিয়া পাউডাৰ, তাৰ পিছত দৈ দিছো। এতিয়া আমি গুটেইখিনি মিলাই লম। একদম ভাল কৰি কোট কৰি দিব গুটেই মাংসখিনিতে। যিমান ভালকে মেৰিনেট হ'ব হিমানে ডিশটো খাবলৈও ভাল হয়। এতিয়া 20 মিনিট বা আধা ঘণ্টাৰ কাৰণে মাংসখিনি মেৰিনেট কৰি থম। মেৰিনেশনৰ টাইমখিনিত আমি আদা নহৰু পিয়াজ আলুখিনি কাটি লম। ইয়াত মই লৈছো 5টা পিয়াজ আৰু 2টা আলু। এতিয়া গ্যাসৰ ওপৰত এটা প্ৰেসাৰ কুকাৰ লৈছো। তাতে অলপমান মই তেল দি দিছো। তেলটো মই মিঠা তেল লৈছো। আপোনালোকে ৰিফাইন তেল ল'ব পাৰে, কিন্তু লোকেল মুৰ্গী যদি বনাই সদায় মিঠা তেল বনালে মিঠা তেল দি কৰিলে বেছি ভাল হয়, কাৰণ তাৰে সোৱাদটো বেছি ভাল লাগে খাবলৈ। মিঠা তেলখিনি যেতিয়া গৰম হৈ যাব তেতিয়া তাতে আমি কাটি থোৱা আলুখিনি দি দিম। মিঠা তেল ব্যৱহাৰ কৰিলে সদায় তেলটো ভালদৰে গৰম হ'বলৈ দিব। যদি হি কেঁচা থাকি যায় তেনেহলে এটা কেঁচা এটা গোন্ধ এটা থাকি যায় তেলটোত। আলুখিনি যেতিয়া অলপ ৰঙচুৱা হৈ যাব তেতিয়া আমি আলুখিনি প্লেট এখনত উঠাই লম। এতিয়া ইয়াতে মই লৈছো 3টা ইলাইচি, 2টা তেজপাত, ডালচিনি 2টা, কেটামান লং আৰু গোটা জিৰা। এই গুটেইখিনি এতিয়া আমি গৰম তেলত ঢালি দিম আৰু এইখিনি আমি ফ্ৰাই কৰিম। ইয়াত এতিয়া আমি কাটি থোৱা পিয়াজখিনি দি দিম আৰু এইখিনি ৰঙচুৱা হোৱালৈকে আমি ভাজিম। পিয়াজখিনি ভাজি থকা সময়তে মই 1 চামুচ ইয়াতে চেনিও দি দিছো। এয়া চাওক পিয়াজখিনি ৰঙচুৱা হৈ গৈছে আৰু এই তেলখিনিও এৰি দিছে। এতিয়া আমি পিয়াজৰ মাজত অলপমান জেগা ওলাই তাতে মই আদা নহৰু পেষ্ট দি দিম। ইয়াতে মই 1 চামুচ আদা পেষ্ট আৰু 1 চামুচ নহৰু পেষ্ট ঘৰতে বনোৱা পেষ্ট হয় তা সেইখিনি দি দিছো। এতিয়া গুটেইখিনি আকৌ এবাৰ ভাজি লম। এতিয়া মই ইয়াতে দিছো আধা চামুচ জিৰা গুৰি আৰু লগতে দিছো আধা চামুচ ধনিয়া গুৰি, তাৰ পিছতে দিছো হালধি গুৰি। তাৰ পিছতে আমি এইখিনি লৰাই দিম। মন কৰিব যেন আপোনালোকৰ মছলাখিনি জ্বলি নাযায়। তাৰ পিছত মই এটা বিলাহী কাটি ইয়াতে মই দি দিছো। বিলাহী ইয়াতে এটাতকৈ বেছি নালাগে, কাৰণ আমি চিকেনখিনি যেতিয়া মেৰিনেট কৰিছো তাতে আমি দৈ দিছো আৰু বেছি বিলাহী দিলে কেতিয়াবা মাংসৰ আঞ্জাখন অলপ টেঙা হৈ যায়, তেতিয়া হেতু খাবলৈ ভাল নালাগে। এইখিনি কাম কৰি থাকোতে আমাৰ প্ৰায় 20 মিনিট মান লাগি গ'ল। এতিয়া আমি যোনখিনি চিকেন মেৰিনেট কৰি থৈ দিছিলো সেইখিনি এতিয়া আমি ইয়াতে দি দিম। চিকেনখিনি দিয়াৰ সময়ত মই গেছৰ ফ্লেমটো হাই ৰাখিছো। এতিয়া মই হেতা এখন দি গুটেইখিনি ভালদৰে লৰাম আৰু মাংসখিনি ভাজিম। এতিয়া ইয়াতে মই দিছো কাশ্মীৰী লাল পাউডাৰ, এটা ধুনীয়া ৰং এটা আনিবৰ কাৰণে। 2 মিনিটৰ কাৰণে আকৌ ভাজি লম। এতিয়া ইয়াতে মই দিছো 1 চামুচ নিমখ, তাৰ পিছতে আলুখিনি দি দিব আৰু এইখিনি প্ৰায় 10 মিনিট মান ভাজিব। ভাজি থকাৰ সময়ত ফ্লেমটো খুব হাই নাৰাখিব, নহলে আপোনাৰ মছলাখিনি জ্বলি যাব। আপুনি ফ্লেমটো মিডিয়ামত ৰাখিব। এতিয়া মই ইয়াতে 1 কাপ পানী দি দিছো। যেহেতু লোকেল চিকেন আৰু লোকেল চিকেন প্ৰায় আমি ভাতৰ লগত খাবলৈ ভাল পাওঁ আৰু ভাতৰ লগত খাবলৈতো অলপমান জুলীয়া হ'বই লাগিব, সেইটো কাৰণে পানীটো আপোনালোকে জোখমতে দি ল'ব। এতিয়া মই প্ৰেছাৰৰ ঢাকনিখন লগাই দিছো। 3বাৰ হুইসেল মাৰিব দিব। 1 2 3। তাৰ পিছত সিমত আৰু 3 মিনিট বা 5 মিনিট ৰাখি থব। 3 মিনিটৰ পিছত মই গেছটো অফ কৰি দিছো। প্ৰেছাৰ কুকাৰটো অলপমান ঠাণ্ডা হ'ব দিব। তাৰ পিছতে আমি ঢাকনিখন খুলি পেলাই চাম। এয়া চাওক কি সুন্দৰ হৈছে দেখাত। এই ৰেচিপিটো আপোনালোকে বনাই চাব, ই খাবলৈ খুব সুন্দৰ হয় আৰু খুব সহজতে হৈ যায়, কাৰণ আমি এইটো না কেৰাহী ইউজ কৰিছো না কিবা বেলেগ ইউজ কৰিছো। জাস্ট আমি প্ৰেছাৰ কুকাৰতে বনাই দিছো
খাবলৈ মই গ্যাৰান্টি দিছো যে খাবলৈ খুব ভাল হয় ইজিও হয় কেনুকা বনাব আৰু কেনুকা পাই মোক ক'ব মই লাষ্টত ইয়াতে 1 চামুচ গৰু ঘিউ দি দিছো এটো আপোনালোকৰ চইচ আপোনালোকে ঘিউ দিবও পাৰে নিদিবও পাৰে আশা কৰিলো আপোনালোকে এই ভিডিওটো চাই পেলে ভাল পালে যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব